আজি ক'বলৈ ওলাইছোঁ ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে। ডিম্পু বৰুৱাৰ লগত কিহৰ স্কেম চলি আছে? কথাটো হ'ল যে ডিম্পু বৰুৱাৰ 2020-21 বছৰৰ পুৰণি ভিডিঅ'বিলাক এডিট কৰি খেলাৰ কিছুমান আপডেট দি আছে। আজি ইয়াত আছে খেলা, আজি তাত আছে খেলা। স্কেমটো চলি আছে লটাৰী খেলাৰ ওপৰত। ডিম্পু বৰুৱাৰ সেই পুৰণি ভিডিঅ'বিলাকৰ পৰা কিছুমান ভিডিঅ' ক্লিপ এআইৰে এডিট কৰি স্কেমাৰবিলাকে লটাৰী খেলাৰ টিকেট বেচিবলৈ চেষ্টা কৰি আছে। বিশেষকৈ এই স্কেমটো চলি আছে গোলাঘাটৰ পৰা। আৰু এই ক্ষেত্ৰত ডিম্পু বৰুৱাই সকলোকে অনুগ্ৰহ কৰি এটা ভিডিঅ' বনাই ষ্টৰি দিছে আৰু ষ্টৰিটোত কৈছে যে এইবিলাক ভিডিঅ' স্কেমাৰবিলাকে বনাই আছে, যিহেতু সম্পূৰ্ণ ধৰণৰ মিছা কথা। আপোনালোকক যদি এনেকুৱা ভিডিঅ' দেখাই আছে আপোনালোকে অতি সোনকালে পুলিচক জনাওক। ডিম্পু বৰুৱাই সম্পূৰ্ণ কথাখিনি কোৱা ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ চাই লওক। দোস্ত মোৰ নামত এটা স্কেম চলি আছে। মানে মোৰ পুৰণা 2020-21 কিছুমান ভিডিঅ' লগাই পিনে মানে কিবা খেলাৰ টাইপৰ ভিডিঅ' বনাই বহুতক মানে পঠাই আছে যে আজি আছে খেলা, আজি আছে খেলা, লটাৰী কাট, টিকেট কাট। তো যদি কোনোবাই মোৰ নামত কিবা এনেকুৱা ভিডিঅ' দেখাই পিনে আপোনাক টিকেট কিবা লটাৰী কিবা বেছি আছে, লগালগ পুলিচত কেছ দিয়ক বা কিবা কৰক। কাৰণ এইবিলাক এতিয়াৰ ভিডিঅ' নহয়, এইবিলাক এই বহুত আগৰ 2020-21 ক'ৰবাত কিবা সিহঁৰ ভিডিঅ'বিলাক কাটি কাটি বৰ্তমান মানে কৰি পিনে এআই জৰিয়তে এনেকুৱা কৰি পিনে দেখাই আছে। তো এইটো বহুত ডাঙৰ স্কেম। কোনোৱে যাতে নিকিনে, গোলাঘাটৰ পৰা স্পেচিয়েলি বহুকেইটা এনেকে কৰি আছে।